তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল দাস ব্লগ গাইজ আপোনালোকে টাইটেল আৰু থাম্বনেল চাই নিশ্চয় গমে পাইছে ভিডিঅ'টো কিহৰ ভিত্তিত হ'বলৈ গৈ আছে মই গৈ আছোঁ আজি বৰদোৱা শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান তেনেহ'লে বলক আমাৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ ৰ'ব যোৱাৰ আগতে মই স্প্ৰিংটো চেঞ্জ কৰিলোঁ তাৰপিছত মই গৈ আছোঁ এতিয়া আমি বাইকেৰে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু আমাৰ ঘৰৰ পৰা নগাঁও হ'ল 30 কিলোমিটাৰ আৰু নগাঁৱৰ পৰা বৰদোৱা সত্ৰ হ'ল 21 কিলোমিটাৰ আৰু আপোনালোকে বৰদোৱা সত্ৰলৈ গ'লে নগাঁৱৰ পৰা চিধা পশ্চিম ফালে যাব লাগিব যিটো ডিংগেট সেই ডিংগেট হৈ যাব লাগিব একে চিধা ৰাস্তা যাব লাগিব বৰদোৱা সত্ৰলৈ এতিয়া আমি গৈ আছোঁ বৰদোৱা সত্ৰলৈ শ্ৰীমন্ত শংকৰদেৱৰ আৰু লগত হৈছে আশিক আৰু মই গৈ আছোঁ বাইক চলাই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া আমি ৰোডৰ পৰা নামি গাঁৱৰ ৰাস্তাৰ মাজে মাজে গৈ আছোঁ চাওক চাৰিওফালে প্ৰাকৃতিক দৃশ্য সেউজীয়া পথাৰ মাজে মাজে আমি গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক গাইজ আৰু আমি পাই গ'লোঁ নগাঁও সত্ৰখন অলপ আছে সন্মুখত আহি গ'লোঁ বৰদোৱা সত্ৰলৈ চাব পাৰে এই গেটখন দেখিছোঁ নহয় জাপিখন এই জাপিৰ ভিতৰত সোমাব লাগিব আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে আৰু অসমীয়া জাপিখন কিমান ধুনীয়াকৈ বনাই থৈছে গেট বনাই থৈছে অসমীয়া জাপিৰে আৰু এই জাপিৰ ভিতৰতে আমি সোমাই যাম আৰু চাব কিমান ধুনীয়াকৈ জাপিখন বনাই থৈছে আৰু চাৰিওফালে দোকান আছে আৰু দুফালে দুটা শৰাই আছে শৰাই চাওক কিমান ধুনীয়াকৈ ভিতৰৰ দৃশ্য চাওক ৱাও কিমান ধুনীয়া লাগিছে জাপিখন চাই দেখিছেনে আপোনালোকে জাপিখন আৰু ভুম বিল্ডিং এটা বনাই থৈছে বৰদোৱা সত্ৰলৈ আপোনালোকে আহিলে বৰদোৱা সত্ৰলৈ আহিলে আপোনাৰ এনেকুৱা লাগিব আপোনাৰ ক'ৰবাত বাহিৰত ফুৰিবলৈ আহিছে এনেকুৱা বাপ হ'ব ফিলিংছটো আহিব আৰু এই বিল্ডিংটো দেখিছে নহয় আপোনালোকে আহিলে এই বিল্ডিঙত আপোনালোকে কাপোৰ চেঞ্জ কৰিবলৈ পাব এইটো কাপোৰ চেঞ্জ কৰিবলৈ বনাইছে এই বিল্ডিংখন ইয়াত লিখাই আছে তীৰ্থ কাপোৰ হলোৱা কোঠা শ্ৰী শ্ৰীকৃষ্ণ দৌলযাত্ৰা মহোৎসৱ 2024 মানে এনেকুৱা ডাঙৰ বিল্ডিং মানে তিনিটা বনাইছে দেখিছে নহয় কিমান দীঘল এইটো বিল্ডিং বহুত ধুনীয়া লাগিছে বিল্ডিংখন চাই চাওক কিমান ডেক'ৰেশ্যন কৰিছে মানে চাই এটা ভাল লাগিল বিল্ডিংখন চাই আৰু এই বিল্ডিংখন দেখিছে নহয় এই বিল্ডিংখন পৰিচালনা সমিতিৰ কাৰ্যালয় দেখিছে নহয় এইটো গাইজ আৰু বহুত ধুনীয়াকৈ সজাইছে বিল্ডিংখন বনাইছে চাব পাৰে এইবিলাক চব নিউ বিল্ডিং গাইজ ইয়াই হ'ল আমাৰ গুৰুজনাৰ জন্মস্থান বৰদোৱা সত্ৰ বৰদোৱা আলিপুখুৰীৰ নামেৰে যিটো ঠাই এই ঠাইতে শংকৰদেৱৰ জন্ম হৈছিল আৰু দেখাই আছোঁ আপোনালোকে সেই ঠাইখন চাব পাৰে এয়া হ'ল আমাৰ গুৰুজনাৰ জন্মস্থান বৰদোৱা সত্ৰ আৰু গুৰুজনাই যিটো ঠাইত বহি কীৰ্তন পুথি লিখিছিল সেই ঠাইখন এতিয়া দেখাই আছোঁ আপোনালোকক দেখিছেনে এইটো ঠাইতে শ্ৰীমন্ত শংকৰদেৱে গুৰুজনাই কীৰ্তন পুথি লিখিছিল এইবিলাক চব দেখিছে নহয় লিখা গছ গছনি তলত লিখিছিল আৰু এইটো ঠাইত গুৰুজনাই কীৰ্তন পুথি লিখিছিল দেখিছে নহয় গছজন এই গছ শিলকা গছৰ তলত তাৰ পৰা আহি গ'লোঁ এতিয়া আমি এইফালে গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মোৰ লগত আহিছে আশিক আমি দুজন একেলগে আহিছোঁ আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে আপোনালোকে পুৰণা বস্তু আছে শ্ৰীমন্ত শংকৰদেৱৰ কালত আৰু ইয়াত মই গৈছিলোঁ কিন্তু ভিডিঅ' কৰিবলৈ এলাউ দিয়া নাই ফটো মাৰিবলৈ এলাউ দিয়া নাই কিন্তু মই কৈছিলোঁ ফটো মাৰিবলৈ কিন্তু দিয়া নাই মোৰ পাছফালে যিখন ঘৰ দেখিছে এইখন হ'ল মুকলি মঞ্চ ইয়াত মানে সভা হয় মিটিং হয় এই মোৰ পিছফালে ঘৰটো দেখিছে নহয় এইটো আৰু গাইজ এইখন হ'ল আলিপুখুৰী ইয়াতে শ্ৰীমন্ত শংকৰদেৱে বহিছিল চাব পাৰে বহুত ডাঙৰ পুখুৰী আৰু ইয়াত মানুহে গা ধুই আছে পুখুৰীত মোৰ পিছফালে দেখিছে নহয় তাত মানুহে গা ধুই আছে আৰু বহুত ডাঙৰ পুখুৰী এই পুখুৰীৰ নাম হ'ল আলিপুখুৰী আৰু ইয়াত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে ইয়াত পিকনিক খাই আছে মানুহে ৰন্ধা বঢ়া কৰি আছে আৰু আলিপুখুৰীৰ সন্মুখত ইয়াত আহিলে আপোনালোকে নিৰামিষ খাব লাগিব মাছ মাংস একো খাব নোৱাৰিব ইয়াত সকলোৱে নিৰামিষ খাই আছে আৰু এতিয়া আহি গ'লোঁ আমি বৰদোৱাৰ নতুন প্ৰজেক্ট চাবলৈ এই দেখিছোঁ নহয় এয়া হ'ল নতুন প্ৰজেক্ট এইটো হ'ল মেইন গেট আৰু ইয়াত আহিলোঁ কিন্তু আমাক পাৰ্মিশ্যন দিয়া নাই ভিডিঅ' কৰাৰ কাৰণে আমি বাহিৰৰ পৰা দেখাই আছোঁ আৰু এই প্ৰজেক্টখন 18 কোটি টকাৰে বনাইছে চাব পাৰে কিমান ধুনীয়াকৈ প্ৰজেক্ট বনাইছে ইয়াত পাৰ্মিশ্যন দিয়া নাই আৰু প্ৰায় 1.5 বছৰমান লাগিব এইটো আৰম্ভ হওঁতে আমি গৈছিলোঁ কিন্তু পাৰ্মিশ্যন দিয়া নাই চাব পাৰে কিমান ধুনীয়াকৈ গেটখন বনাইছে ইয়াত যেতিয়া পূৰা হৈ যাব মানে কমপ্লিট হৈ যোৱাৰ পাছত টিকেট কাটি সোমাব লাগিব ভিতৰত আৰু এইটো কমপ্লিট হোৱাৰ পাছত ভালকৈ এটা মই আহি ব্লগ বনাম
এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিয়ক কমেণ্ট কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু পৰৱৰ্তী ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো অল নটিফিকেশ্যন কৰি দিয়ক আজিলৈকে বাই বাই